ৰাতিপুৱা 6টা বজাৰ ৰ'দটো চোৱা কিমান ডাঙৰকৈ ওলাইছে। আজি দিনটো ৰক্ষা নাই তেতিয়াহ'লে ইমান ৰাতিপুৱাতে যদি তেনেকৈ ৰ'দ ওলাইছে। সেয়ে বহুত দিনতে চাফ চিকুণ কৰি থৈ দিয়া হাবিবোৰ আজি একজমাত কৰি জ্বলাই দিম বুলি ভাবিছে। সেইকাৰণে এইবোৰ একজমাত কৰি আছে। তাৰ ৰ'দটো ইমান ডাঙৰকৈ ওলাইছে, তথাপিও মানে উপায় নাই আৰু এইবোৰ জ্বলাবতো লাগিবই। আৰু ৰ'দটো আজি গোটেই দিনটো মানুহবোৰক বৰ শাস্তি দিব। আমাৰ অংকুৰে চোৱা কেনেকৈ কাম কৰি খেলি আছে। একফানে দেউতাকে কাম কৰি আছে, একফানে সি খেলি আছে। আৰু আমাৰ ঘৰ ভেটিত বহুত দিনতে বেঙেনা লগাই থৈ দিয়া আছিলে, সেয়ে দুটা বৰ ধুনীয়াকৈ লাগি আছে। সেইকাৰণে মই অংকুক ওপৰত যাবলৈ কৈ আছোঁ। ওপৰত যোৱা তুমি বেঙেনা দুটি ছিঙি লৈ আনিবি যা। সেইকাৰণে অংকুৱে ওপৰলৈ উঠি বেঙেনা ছিঙিবলৈ গ'লগৈ আৰু বেঙেনা ছিঙি মোক দলিয়াই দিছে। মই কৈছোঁ দলিয়াই দিব নেপায় নহয় বুলি কৈছোঁ। তাৰ কাৰণে সি ধুনীয়াকৈ আনি মোক হাতত দিব আৰু বেঙেনা কেইটা লৈ মোক ঘৰলৈ গুচি যাম, মানে ৰুমলৈ গুচি যাম। আৰু ৰ'দৰ কথা কি ক'বি, ইমানে গৰম, ক'বলৈতো নাই। আৰু কাষতে জলকীয়া লাগি আছে, জলকীয়াকো মই ছিঙি আনিবলৈ ক'লোঁ। সেইকাৰণে জলকীয়া অলপ ছিঙি আনিবলৈ ক'লোঁ। তাৰ কাৰণে জলকীয়া ছিঙি আছে। এইটো বৰ জলকীয়া নহয় দেই, অকণমানি। আপোনালোকৰ ফালে কি জলকীয়া কয় নাজানো, আমাৰ ফালে কণ জলকীয়া বুলি কয়। সেইকাৰণে মই ছিঙি আনিব দিলোঁ। আৰু এই গছবোৰ দেখিছেনে, অংকুৰে যিবোৰ গুৰিয়াই আছিলে, সেই গছবোৰ ঘৰৰ ভেটিৰ ওপৰত থাকিবলৈ নেপায় বুলি বুঢ়া মানুহবোৰে কয়। আৰু চাওক, দেউতাকে চাহাত বহি একদম বডি দেখাই আছে আৰু মোবাইল চাই আছে। কাৰণ ৰ'দটো বহুত ডাঙৰকৈ বাঢ়ি আহিলে যে, সেইকাৰণে চাহাত বহিব লগা হ'ল। আৰু বহুত দিনৰ পৰা আমাৰ কুকুৰা গঁৰাল এটা বনাই থকা হৈছে। কুকুৰা গঁৰালটো মানে গৰমৰ পৰা একেদিনে বনাব পৰা হোৱাই নাই। তাৰ আজি বেৰ এখন বনাইছে। বেৰখন বনাই থাকোঁতে অলপমান ৰ'দটো কমিবলৈ ধৰিছে আৰু মই জলকীয়া পিচি ল'লোঁ। জলকীয়া পিচি থাকোঁতে আপোনালোকে দেখিছে ন বতৰটো কেনেকৈ কৰিছে, ইমানে ৰ'দ। আৰু ছাইডৰ যিবোৰ হাবি আছে সেইবোৰ মই সকলো জ্বলাই দিছোঁ। চবফালে চাফ চিকুণ কৰি লৈছোঁ। যিহেতু ৰ'দ দিছে, হাবিবোৰ শুকাবলৈ ধৰিছে চাফ কৰি থৈ দিয়া, সেইকাৰণে মই জুই লগাই দিছোঁ। গৰমতে গৰম, সেয়ে জুই লগাই গৰম উঠাই লৈছোঁ আকৌ পিছত। আৰু আমাৰ ঘৰত আজি নতুন কাৰেণ্টৰ মিটাৰ আহিছে। এইটো মিটাৰ বক্স ৰিচাৰ্জ কৰিলেহে কাৰেণ্ট আহিব বুলি আমাক জনাই দিছে। সেইকাৰণে আমিও নতুন কাৰেণ্টৰ মিটাৰটো লগাবলৈ দিলোঁ আৰু লগোৱা হৈ গ'ল। আজিৰ ভিডিঅ'টো